নমস্কাৰ আপোনালোক সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ মই মোৰ দাদা নবৌ আৰু মোৰ ভতিজা দুজনী আমি এনেকৈ আহিছোঁ গোলাঘাটৰ নেঘেৰিটিঙত থকা শিৱ মন্দিৰলৈ। শুনিছোঁ তাত বহুত বান্দৰ আছে বোলে। চাওঁচোন আহক আপোনালোকক কি দেখাব পাৰোঁ, চাই থাকক শেষলৈকে ভিডিঅ'টো। এতিয়া আমি পাইছোঁহি আৰু শিৱ মন্দিৰৰ ওচৰৰ। নাজানো আৰু তাত কি আছে। এইবাৰ প্ৰথম আহিছোঁ ময়ো চাম, আপোনালোককো দেখাম কি পাৰোঁ। নাজানো আৰু চাই যাব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আৰু পাইছোঁহি আৰু। এয়া পালোহি। এয়া আপোনালোকে দেখিব পাইছে, সেই ইয়াত বান্দৰ মই দেখিলোঁৱেই। এয়া চাওক বান্দৰবোৰ মই জুম কৰি দেখাইছোঁ আপোনালোকক অলপ। ইয়াতে আমি নামি পিনে চাকি তাকি ল'ম আৰু ইয়াতে। তাৰপাছত যাম আৰু মন্দিৰৰ ভিতৰলৈ। এজনী আমাৰ মুন্নি, ইয়াত দাদাই চাকি তাকি লৈছে। দেখিছেনে বাৰু আপোনালোকে বান্দৰবোৰ পিন্ধি ঘূৰি ফুৰিছে গোটেই। চাৰিওফালে বান্দৰে বান্দৰ, য'ত ত'ত মুঠতে মই বান্দৰে দেখিছোঁ আৰু। এয়া গৈ আছোঁ আগবাঢ়ি আমি এতিয়া শিৱ মন্দিৰলৈ ভিতৰলৈ। এয়া চাওক বান্দৰ ঢেৰ, সৰুৰ পৰা ডাঙৰলৈ ঢেৰ বান্দৰ। এয়া সোমাই গৈছে, এইটো এটা বান্দৰ। মোৰ যে ভয় লাগিছে সোমাই আহিবলৈ, বান্দৰে কিবা থপিয়াই নিয়ে বুলি। তথাপিও আৰু সাহসত আহি আছোঁ, নবৌহঁতৰে সাহসত। এয়া চাকি তাকি আনিছোঁ লগত। এয়া নবৌহঁত আহি আছে, নবৌ ভণ্টি দুইজনী। ভণ্টি ভতিজা আৰু। এয়া শিৱ মন্দিৰ, শিৱৰ দৌল হ'ব দৌল। এয়া চাওক ঢেৰ বান্দৰ ঢেৰ। আমি ইয়াতে ভৰি চৰি ধুলোঁ, ভৰি চৰি ধোৱাৰ পিছতে আমি ভিতৰলৈ সোমাই যাম। এয়া চাকি জ্বলাই আছে, ইয়াত দেখিছে চবেই চাকি জ্বলাই আছে। মই ৰখি আছোঁ আৰু লাইনত চাকি জ্বলাবলৈ। এয়া শৰাই দিবলৈ ঠিক কৰিছে, কলকুঁহিয়া বুট। এয়া শিৱদৌলৰ ভিতৰত পূজা চলি আছে। এয়া বান্দৰটোৱে কল খাব, কিমান মৰম লাগিছে। দেখাব একদম ধুনীয়াকৈ হাতেদি ধৰি গুচাই পিনে খাইছে কলটো। সেয়া দাদাই কল দিছে, বান্দৰকেইটা ফেঞ্চিঙত আহি পিনে একদম হাতৰ পৰা লৈ কল খাইছে। দেখি মৰমো লাগিছে বান্দৰকেইটাক দেখি। আমি এতিয়া ইয়াতে বান্দৰক কল চল দিলোঁ, ইয়াত পূজা চূজা কৰিলোঁ। পূজা চূজা কৰি মেলি এতিয়া আৰু বাহিৰলৈ যাওঁ। এয়া বান্দৰটো বহি আছে চেণ্ডেলটোৰ ওচৰতে। এতিয়া আৰু যাওঁ এয়া মন্দিৰ। এতিয়া গৈ আছোঁ আমি গাড়ীখনলৈ। এইটো এটা বান্দৰ, একদম চাৰিওফালে বান্দৰে বান্দৰ, কিবা এটা বন খাই আছে। এয়া বান্দৰ যেনিয়ে চাওঁ তেনিয়ে অকল বান্দৰকে দেখি আছোঁ। সেয়া অকণমানি পোৱালি ধেৰ আছে, সৰু সৰু পোৱালিবোৰ দেখিবলৈ ইমান মৰম লগা অকণমানি পোৱালিবোৰ। এয়া দেখিছেনে গেটখনৰ ওপৰত এটা বান্দৰ বহি আছে। এয়া ফটো মাৰি আছে।
এয়া চাওক বান্দৰ পোৱালিকেইটা কেনেকৈ কিবা কিবি বিচাৰি ইয়াত খাই আছে চাব দেই মই জুম কৰি দেখাই আছোঁ এয়া চাওক কিবা একদম ইটা ফাঁকৰ পৰা কিবা খাবলৈ মানে খোৱা বস্তু কিবা বাচি বাচি বিচাৰি বিচাৰি খাই আছে ইমান মৰম লাগিছে ভয়ো লাগিছে বাৰু খেদাব বুলি খেদা মানে এইকেইটা পোৱালিকেইটা দেখিলে নহয় ফটো মাৰিম বুলি ভাবিলোঁ খেদাই আহিলে আমাৰ কেইজনী যাওঁগৈ আৰু এতিয়া দাদা ৰখি আছে তলত সিহঁতি গাড়ী লৈ গ'ল কাৰণে এইফালে গ'ল আমি খোজকাঢ়ি গৈছোঁ যে সেইকাৰণে আমি চিৰিয়েদি গৈছোঁ আৰু দুইজনী এয়া চাওক বান্দৰগাল দেখিবলৈ পাইছে চব এয়া কিবা কিবি খাই আছে সিহঁতি মানে অকল খোৱাত ব্যস্ত এয়া যাক আহিছোঁ যদিও দুইজনীৰ ভয়ো লাগি আছে তাইক মই হাতখন খামুচ মাৰি ধৰি আহিছোঁ গাতে জাপ মাৰি দিয়ে বুলি আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি পিনি এতিয়া আৰু ঘৰলৈ যাওঁ ঘৰলৈ এতিয়া চুকাফা সমন পেকেটটো আমি দেখি যাম এয়া চুকাফা চ' ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ চ' বাই বাই